নতুন উদ্যমেৰে নতুন এটা ইউটিউব চেনেলৰ জৰিয়তে মই পাৰ্থ ছাৰ আহি উপস্থিত হৈছোঁ তোমালোকৰ মাজত। আগন্তুক হাই স্কুল শিক্ষাৰ্থীসকলক সহায় হোৱাকৈ মই লৈ আহিছোঁ কেইটামান মাল্টিপল চইচ কুৱেশ্যন। গতিকে আহা পলম নকৰি ভিডিঅ'টিৰ মাজলৈ আহা। আজি প্ৰথম প্ৰশ্নটো চাওঁ, হুইচ ওৱান অফ দ্য ফলোইং ইজ এ ৰেচনেল নাম্বাৰ? তলৰ কোনটো পৰিমেয় সংখ্যা? ইয়াত চাৰিটা অপশ্যন আছে, চাৰিটাৰ ভিতৰত আমি চাব লাগিব কোনটো এটা পৰিমেয় সংখ্যা হয়। এতিয়া পৰিমেয় বা ৰেচনেল নাম্বাৰ হ'বলৈ হ'লে কি হ'ব, বৰ্গমূলৰ ভিতৰত থকা সংখ্যা হ'লে নহ'ব। এতিয়া চাবলৈ গ'লে আমাৰ ইয়াত গোটেইটাত বৰ্গমূলৰ ভিতৰতে আছে, ইয়াত তলৰ পৰা দুইটা আছে, কেনচেল নাযায়, গতিকে এইটো এটা অপৰিমেয় সংখ্যা। এইটো এটা অপৰিমেয় সংখ্যা পাই যে ইৰেচনেল নাম্বাৰ, এইটো এটা অপৰিমেয় সংখ্যা হয়। এতিয়া থাকিলে এইটো, এতিয়া ইয়াত দেখিলো যে বৰ্গমূলৰ চিন বা স্কোৱাৰডাল আমাৰ দুইটাতে আছে, কিন্তু লাষ্টত বা তলত যিটো আমাৰ 27 যিটো নাম্বাৰ আছে, সেই 27টো যদি আমি ভাঙো, 27ক ভাঙিলে আমি 3 ডিভাইড যাব, 3 9 যা, আকৌ 3 3 যা। যেতিয়া স্কোৱাৰ ৰুটত আছে তেতিয়া ইয়াত কি হ'ব, যিটো 27 যিটো আছে, 27ক √3 ইনটু √3 ইনটু √3 হিচাপে আমি লিখিব পাৰিম। আৰু ওপৰত নাম্বাৰটো আছে আমাৰ √3 কেনচেল গ'ল, আৰু √3 ইনটু √3 তাৰ ভেলুটো হ'ল আমাৰ 3, ওপৰত 1 আছে, গতিকে ইয়াৰ স্কোৱাৰডাল নাই, গতিকে 1/3 ইজ এ ৰেচনেল নাম্বাৰ। ঠিক আছে, এতিয়া আহা দ্বিতীয় প্ৰশ্নটো, হুইচ ওৱান অফ দ্য ফলোইং ইজ এন ইৰেচনেল নাম্বাৰ? তলৰ কোনটো অপৰিমেয় সংখ্যা? চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰত আমাৰ কোনটো হ'ব? এতিয়া অপৰিমেয় সংখ্যা হ'বলৈ হ'লে কি হ'ব, যিটো সংখ্যা p/q ফৰ্মত লিখিব নোৱাৰি। এতিয়া অলপ দেৰি আগত যিটো প্ৰশ্ন পাইছিলো, সেই 1 নম্বৰ প্ৰশ্নটো আমাৰ 2018 চনত আহিছিলে, আৰু এই প্ৰশ্নটো আমাৰ মেট্ৰিকত 2020 চনত আহিছিলে। এতিয়া চাওঁচোন, ইয়াত আমি অলপ আগত পোৱাটো কি আছিলে, আমাৰ পৰিমেয় সংখ্যা। তাত পাইছিলো যে স্কোৱাৰডৰ ভিতৰত থাকিলে সাধাৰণতে সংখ্যাবোৰ আমাৰ অপৰিমেয় সংখ্যা হয়, সেইটো মই কৈছিলো। কিন্তু ইয়াত চাবলৈ গ'লে এইটো আমাৰ স্কোৱাৰডৰ ভিতৰত আছে, কিন্তু √4 যিটো আছে ইয়াৰ ভেলুটো হ'ল আমাৰ 2, সেইকাৰণে এই নাম্বাৰটো হ'ল আমাৰ এটা পৰিমেয় সংখ্যা, গতিকে যিটো আমাৰ অপশ্যন হ'ব নোৱাৰে। আৰু এই নাম্বাৰটো যদি চাওঁ 22/7, যিটো আমাৰ p/q ফৰ্মত আছে, সেইকাৰণে এইটো এটা আমাৰ পৰিমেয় সংখ্যা, গতিকে এইটো আমাৰ অপশ্যন হ'ব নোৱাৰে। আৰু ইয়াত ফাৰ্ষ্টতে যিটো আছে 0.142857, এই নাম্বাৰ কেইটাকে আকৌ একেটাকে আমাৰ চোৱা, এই নাম্বাৰটোত একেটা ডিজিট আমাৰ ৰিপিট মাৰিছে, সেইকাৰণে কি হ'ব, এইটো এটা পৰিমেয় সংখ্যা হয়। এতিয়া থাৰ্ড কুৱেশ্যনটোলৈ যাওঁ, the number of the decimal place after which of the decimal expression of the rational number 43 divided by 2 to the power 4 into 5 to the power 3 will terminate is? যিটো নাম্বাৰ আছে 43 by 2 to the power 4 into 5 to the power 3, সেই সংখ্যাটোৰ আমাৰ কি কৈছে, দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যাটো কিমান, মানে আমাক সুধিছে কিমানটা স্থানৰ পাছত শেষ হ'ব। এতিয়া বেলেগকে এইটো আমি দীৰ্ঘহৰণ নকৰাকে খুব সহজে কৰিব পাৰো। তাৰ আগতে এটা কথা চাব লাগিব, ওপৰতলে কিবা নাম্বাৰ কেনসেল যাব নেকি? যদি নেযায়, তলত থকা যিটো নাম্বাৰ আছে সেইটো এটা ফৰ্মত আছিল যে 2 to the power n into 5 to the power m। ইয়াত থকা n আৰু m ৰ ভিতৰত যিটো নাম্বাৰ আটাইতকৈ ডাঙৰ, সেইটো আমাৰ আনসাৰটো। এতিয়া দেখা গ'ল যে 43 by 2 to the power 4 into 5 to the power 3 যিটো আছে তলৰ পৰা কেনসেল নাযায়, 4 কিন্তু ইয়াত কেনসেল নাযায়, তলৰ পৰা দুটা নাযায় কাৰণে দেখিলো যে n আৰু m ৰ ভিতৰত আমাৰ হাইয়েষ্ট পাৱাৰটো হ'ল আমাৰ 4, গতিকে 4 ইজ দ্য কাৰেক্ট আনসাৰ। এতিয়া এই প্ৰশ্নটো আহিছিলে আমাৰ 2017 চনত। একেধৰণে 2023 চনত ইয়াত যিকেইটা নাম্বাৰ আছে সেই একেইটা দিছে, অকমান সালসলনি কৰি দিলে 4 to the power 3। এতিয়া অপশ্যনত সেইকেইটা আছে, আৰু এইটো কি হ'ব তোমালোকে কৈ মোক কমেণ্টত ক'বা। The next question to আহিছো, if LCM 9126 equal to 182, then ACF 9126 equal to question mark। দুটা সংখ্যা দি আছে 91 আৰু 26, সিহঁতৰ আমাৰ লসাগুটো দি আছে 182, তেন্তে সেই সংখ্যাটাৰ গসাগুটো কিমান হ'ব আমাক উলিয়াবলৈ কৈছে। এটা ফৰ্মুলা আছিল যে লসাগু পূৰণ গসাগু ইকুৱেল টু LCM into ACF ইকুৱেল টু কি হ'ব, প্ৰডাক্ট অফ টু নাম্বাৰছ। এতিয়া তাৰ তলতে আমি মানিটা যদি পঢ়োৱা LCM ৰ ভেলুটো দি আছে আমাৰ 182, আৰু ACF টো উলিয়াবলৈ কৈছে, গতিকে ACF টো ACF এ ৰাখিম, ইকুৱেল টু প্ৰডাক্ট অফ টু নাম্বাৰছ। নাম্বাৰ দুটা কি আছিলে, এটা আছিল আমাৰ 91 আৰু এটা 26, সিহঁতৰ প্ৰডাক্ট মানে কি আমাৰ সিহঁতৰ পূৰণ কৰিছে। ঠিক আছে, তে ইয়াৰ পৰা আমি ডাইৰেক্ট মানটো যদি আমি উলিয়াবলৈ যাওঁ, ACF টো ৰাখিছো, বাকি এই দুটা পূৰণ কৰি সময় নষ্ট কৰিব নালাগে, সেইটো থাকিব দিয়া। আৰু 182 টো ইয়াত পূৰণ হৈ আছে, আৰু ইফালে গ'লে সেইটো হ'ব আমাৰ হৰণ। 2 দুটাকে কাটি লওঁ, 2 টোক যাব 2 গুণ 2, 2 6 গুণ 12, 2 3 গুণ 6, আকৌ 2 যদি কাটো 2 9 গুণ 18, 2 1 গুণ 2, আৰু 91 তলৰ পৰা গৈ আছে, থাকিলে আমাৰ কিমান 13, গতিকে 13 ইজ দা কাৰেক্ট আনসাৰ। The next question to আগবাঢ়িছো,
The LCM of two numbers A and B is L. What is the HCF of the two numbers? দুটা সংখ্যা দিয়া আছে সেই সংখ্যা দুটা A আৰু B বুলি কৈছে সিহঁতৰ লসাগুটো আমাৰ L বুলি কৈছে তেন্তে সিহঁতৰ গসাগুটো কিমান হ'ব আমাক সেইটো উলিয়াবলৈ কৈছে আমি অকমান আগত যেটো পাইছিলো সেইটো কথা একে আমাৰ ফৰ্মুলাটো আছিল LCM into HCF equal to product of two numbers সংখ্যা দুটা কি হ'ব আমাৰ পূৰণ কৰিলে লসাগু পূৰণ গসাগুৰ লগত সমান পাম তে সেইমতে বা তাৰ তললৈ যদি আমি মানিটা বহুৱাও বা সংখ্যাটা লসাগু বা LCM টো দি আছিল ক্যাপিটেল L বুলি গতিকে L টো L ৰাখিছো into HCF টো উলিয়াব লাগে গতিকে HCF টো HCF এ থাকক product of two numbers আমাৰ সংখ্যা দুটা ইয়াৰ সংখ্যা হিচাপে না আমাৰ A আৰু B বুলি কৈছে গতিকে AB সিহঁতৰ মাজত আমাৰ পূৰণ হ'ব তে ডাইৰেক্ট যদি আমি মানটো উলিয়াবলৈ চাও তেনেহলে HCF ইকুৱেল টু কিমান হ'ব ইফালে AB টো নিজৰ জায়গাত আছে L টো পূৰণ হৈছে আৰু ইফালে গলে কি হ'ব হৰণ বা ডিভাইড হ'ব গতিকে A is the correct answer the next question লে যাও consider the following two statement অলপ উক্তি দুটা আছে সেই উক্তি দুটা আমাৰ বিবেচনা কৰিবলৈ কৈছে তে প্ৰথম উক্তিটো দি আছে 43.123456789 এই সংখ্যাটো দি আছে is a rational number এটা পৰিমেয় সংখ্যা আৰু 3+√2 is a real number বা বাস্তৱ সংখ্যা বুলি দিয়া আছে এই অপচনতে এইটা আছে তাৰ আগতে আমি চাও সেই হেতু এটা সংখ্যা পৰিমেয় সংখ্যা বা ৰেশনাল নাম্বাৰ হয় নে নহয় এটা পইণ্টৰ পাছত কোনবা এটা স্থানৰ পাছত কি হৈছেগে একানে এটো এটা পৰিমেয় সংখ্যা বা ৰেশনাল নাম্বাৰ হেতু হয় আৰু আমি পইণ্ট নম্বৰ বি টো চাও 3+√2 is a real number বা বাস্তৱ সংখ্যা এটো এটা চাবলৈ গলে এটা অপৰিমেয় সংখ্যা আৰু সকলো অপৰিমেয় সংখ্যা একোটা আমাৰ বাস্তৱ সংখ্যা হয় গতিকে আমি যেটা পালো উক্তি দুইটা শুদ্ধ হয় গতিকে আমাৰ কারেক্ট আনসারটো হ'ব আমাৰ অপচন এ Next question like bahaisu statement decimal expression of 35/50 is terminating যেটো নাম্বার দি আছে 35/50 হেতু দশমিক বিস্তৃতি পরিসমাপ্ত মানে দশমিকৰ পাছত শেষ হয় চাইনো 35/50 যেটো আছে 35/50 ফাৰ্ষ্টতে এটো ক্যান্সেল যাব 5 এ যাব 5 7 যা আৰু 5 এটো যাব আমাৰ 10 যা আগত 10 টো আমি ভাঙিব পাৰো 2 * 5 হিচাপে ঠিক আছে এই যদি ৰিজনটো চাও if the prime factorization of q of a rational number in p by q form of the form 2 to the power n into 5 to the power m এটা আমি ইয়াত যদি চাও 2 to the power n into 5 to the power m গতিকে ইয়াত আমাৰ পাৱাৰটো 1 1 হৈ আছে গতিকে হেতু ইটো ওপৰত হেতু কি হৈছে আমাৰ মৌলিক উৎপাদকীকৰণ এটো ফৰ্মত বা এটো আহিত হৈ আছে ইটো ওপৰত হেতু সম্পূৰ্ণ ডিপেন্ড হৈ আছে গতিকে যদি ইয়াত যদি আমি অপচন কিটা চাও তেনেহলে both s and r true and r is the কি দিছে কারেক্ট রিজন হেতু আমাৰ হয় শুদ্ধ যুক্তি হেতু হয় গতিকে এটো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন লে আগবাইছো চুজ দা কারেক্ট স্টেটমেন্ট আমাক এটা স্টেটমেন্ট দি আছে কোনটো শুদ্ধ বাছি উলিয়াবলৈ কৈছে তে ফাৰ্স্ট চাইছো the sum or difference sum মানে কি আমাৰ যোগ আৰু ডিফাৰেন্স মানে কি বিয়োগ দুটা সংখ্যাৰ যেটা যোগ আৰু বিয়োগ কৰিলে অফ এ ৰেশনাল নাম্বাৰ বুলি কৈছে আৰু এটা কি কৈছে ইৰেশনাল নাম্বাৰ এ দুটা সংখ্যা দি আছে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা কিহতৰ আমাৰ কি বুলি কৈছে sum or difference যোগ বা বিয়োগ সমষ্টি বা অন্তৰাল কৰিলে আমি এটা অপৰিমেয় সংখ্যা পাম যেটো শুদ্ধ নহয় আৰু একে ধৰণে হেতু এটা হয় যেটো আমাৰটো পৰিমেয় সংখ্যা যদি নহয় হেতু এটা আমাৰ অপৰিমেয় সংখ্যা গতিকে আমাৰ 2 নম্বৰ অপচনটা আমাৰ শুদ্ধ তে 3 নম্বৰ পইণ্টটো চাও তে প্ৰডাক্ট পূৰণ কৰিলে কি হ'ব নন জিৰো ৰেশনাল বুলি কৈছে আমাৰ শূন্য নহয় শূন্য নোহোৱা দুটা সংখ্যা কৈছে এটা ৰেশনাল বুলি কৈছে আৰু এটা ইৰেশনাল নাম্বাৰ হিটা কৰিলে ইজ ইৰেশনাল হেতু আমাৰ হয় যে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা পূৰণ কৰিলে সদায় এটা অপৰিমেয় সংখ্যা পাম গতিকে 2 আৰু 3 দুইটা শুদ্ধ গতিকে ইয়াৰ ভিতৰত যদি আমি চাও অপচন বি ইজ দা কারেক্ট আনসার ভিডিওটি যদি ভাল পালা প্লিজ এটা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা বুলি নিশ্চয় আশা থাকিল ধন্যবাদ